हेलो बंधुসকল मोर चैनल तो যদি সাবস্ক্রাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু মোর চ্যানেলৰ ভিডিঅ'বোৰ চাই কেনে পাইছে অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাব। আজি মই অসম চৰকাৰৰ এখন আঁচনিৰ বিষয়ে জনাই আছো, যিখন আঁচনি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ওপেনিং কৰিছে। অসমৰ দুখনকৈ অসামৰিক চিকিৎসালয়ত ডিষ্ট্ৰিক্ট হস্পিটেলত। সেই আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনি। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনিৰ অধীনত এতিয়াৰে পৰা অসমত যিসকলে কিডনিৰ ৰোগত ভুগি আছে বা কিডনিৰ বিভিন্ন সমস্যাত ভুগি আছে সেইসকল গৰীব শ্ৰেণীৰ বা BPL শ্ৰেণীৰ লোকক সকাহ দিয়াৰ বাবে ফ্ৰী ডায়েলিচিছৰ সুবিধা দিয়া হ'ব আৰু ফ্ৰী কিডনিৰ ট্ৰিটমেণ্ট কৰা হ'ব। এইটোৱে এই আঁচনিটোৰ মূল উদ্দেশ্য। আৰু এই আঁচনিত যিমান টকা খৰচ হ'ব তাৰ 90% টকা সেন্ট্ৰেল গভৰ্নমেণ্টে দিব। সেন্ট্ৰেল গভৰ্নমেণ্টৰ যেহেতু এইটো প্ৰগ্ৰাম হয়, প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনি, প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েলিচিছ আঁচনি, গতিকে ইয়াৰ 90% টকা সেন্ট্ৰেল গভৰ্নমেণ্টে বহন কৰিব আৰু 10% টকা ষ্টেট গভৰ্নমেণ্টে বহন কৰিব এজন ৰোগীৰ পাছত যিটো ডায়েলিচিছ কৰোঁতে খৰচা হয়। আৰু এই কামটোৰ কাৰণে প্ৰাইভেট এটা চিকিৎসা প্ৰতিষ্ঠানক এইটো দিয়া হৈছে দায়িত্ব, আৰু সেই প্ৰতিষ্ঠানটো হৈছে এপ'ল' হস্পিটেল। ভাৰতৰ এটা নামী হস্পিটেল প্ৰতিষ্ঠান এপ'ল' হস্পিটেল প্ৰাইভেট ছেক্টৰৰ এটা হস্পিটেল অনুষ্ঠান। বহুতো ইয়াৰ শাখা আছে বিভিন্ন ঠাইত। অসমৰ গুৱাহাটীতো ইয়াৰ এটা শাখা আছে এপ'ল' হস্পিটেলৰ। গতিকে এপ'ল' হস্পিটেলকে অসমত ডায়েলিচিছ প্ৰগ্ৰামটো ফ্ৰী প্ৰগ্ৰামটো চলোৱাৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু ইয়াৰ আনুষ্ঠানিকভাৱে মুকলি অসমৰ আজি দুখন ডিষ্ট্ৰিক্টত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে। গতিকে দুখীয়া শ্ৰেণীৰ লোকৰ কাৰণে এইটো এটা ডাঙৰ সুখবৰ আৰু বহুত ডাঙৰ এটা সুখবৰ আৰু ভাল খবৰ। গতিকে ইয়াৰ পৰা বহুতো দুখীয়া শ্ৰেণীৰ লোক উপকৃত হ'ব পাৰিব। এইটোৱে আছিল আজিৰ নিউজ। গতিকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি বেলেগ কিবা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কিবা আঁচনিৰ বিষয়ে বা কিবা নতুন এডভাৰটাইজমেণ্ট, চাকৰিৰ নিয়োগ বাতৰি সম্পৰ্কে বা কিবা যদি ইনফৰমেশ্যন জানিব লাগে মোক অনুগ্ৰহ কৰি কমেণ্ট বক্সত মেছেজ কৰিব। মই যিমান সোনকালে পাৰোঁ আপোনালোকৰ উত্তৰ দিয়াটো চেষ্টা কৰিম, আৰু যিমান শুদ্ধকৈ পাৰোঁ মই উত্তৰ দিয়াটো চেষ্টা কৰিম। গতিকে আৰু এটা অনুগ্ৰহ থাকিল সকলোৰে ওচৰত যে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম স্নেহৰে চেনেলটোক মই আগুৱাই লৈ যাব পাৰিম। গতিকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ কৈছোঁ ধন্যবাদ।